ছোৱালী দৰে দেখোতে না সেইকাৰণে বহুত ভাল লাগে হয় তুমি মোক বিয়া কৰিবা না মোক আৰু তো গাইজ তোমালোকৰ মাজত মানে প্ৰেংক কল লৈ আহি গ'লো তোমালোক ইনষ্টাত মানে এটা পোষ্ট কৰিছিলোঁ তোমালোকৰ ব্লগ ভিডিঅ' লাগে না প্ৰেংক ভিডিঅ' লাগে তোমাৰ বহুত মানে গাইজ প্ৰেংক কল লাগে আৰু তো গাইজ মই মানে কাৰ লগত প্ৰেংক কল কৰিম গাইজ টিকেদাৰ লগত ফাইনেলি গাইজ টিকেদাৰ লগত মানে প্ৰেংক কল কৰিম মানে বহুত দিন মানে ভাবি আছিলোঁ কৰিম বুলি সেইকাৰণে গাইজ সময় পোৱা নাই আৰু আজি সময় পালোঁ আৰু এতিয়া গাইজ মানে মই ক'ত আছোঁ অৰিজিতৰ ঘৰতে আছোঁ যে মোৰ আগৰ ব্লগটো চাইছে সি গম পাবাই আৰু তো গাইজ মোৰ মানে দুটা চিম আছিলে আৰু এটা মানে অৰিজিতৰ মোবাইলত মানে সোমাই লৈছোঁ কল কৰাৰ বাবে কাৰণ অৰিজিতৰ নাম্বাৰো ছেভ কৰা আছে মানে মোৰো নাম্বাৰ ছেভ কৰা আছে আৰু নতুন নাম্বাৰটো ছেভ কৰা নাই সেইকাৰণে গাইজ মানে কৰি আছোঁ আৰু তোমালোকে গাইজ একেলগে চাবা ভিডিঅ'টো মানে ফুল মজা হ'ব গাইজ চাই লোৱা আৰু তো গাইজ এতিয়া মানে টিকেটাক ফোন কৰি আছোঁ আৰু গাইজ তোমালোক স্কুলত গৈছোঁ হেল্ল' টিকেট ব্লগ হয় না মই আব্দুল কালাম কৈ আছোঁ হয় মানে কি তোমাৰ এটা ভিডিঅ' ভাইৰেল হৈছে নেকি কিচ্ছা বুলি এইটো তোমাৰ কাৰেদি মানে গানটো কৰাইছিলা মানে ছিংগাৰটো কোন হয় হলিৰ হয় নেকি মানে মই ভাবি আছোঁ মানে মোৰ এটা ইউটিউব চেনেল আছে কালু কালা বুলি मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक মানে তোমাক মানে মই এক্ট্ৰেছ হিচাপে ৰাখিম আৰু মানে এই ছিংগাৰটোৰ মানে মই গান কৰাম বুলি মই ভাবি আছোঁ হয় না তুমি তো তোমাক ৰাখিম বুলি মানে মই ভাবি আছোঁ কি তোমাক তো এড্ৰেছ ৰাখিব পাৰি না তোমাৰ মানে চাৰি মাৰি পৰুৱাই মানে চিধুৰ এটা দি দিম হৈ যাব আৰু মানে তোমাক দেখোতে মানে ছোৱালী দৰে নাই সেইকাৰণে তোমাক ছোৱালী দৰে দেখোতে না সেইকাৰণে বহুত ভাল লাগে হয় হয় নেকি বেছি নহয় বেছি নহয় 200 টকা দিম কিয় তইতো হ'ব পাৰিম তো মানে ফালতামি কৰাৰ বাবে কিয় ফোন কৰিম কোৱাচোন না তোমাৰ গানটো ভাল লাগিছিল সেইকাৰণে ফোন কৰিছোঁ তোমাৰ গানটো মানে বহুত ভাইৰেল হৈছিল আৰু গানটো বহুত ভাল লাগিছিল কিচ্ছা বুলি আৰু তোমাৰ মোৰ মানে বিগ ফেন ক'বলৈ গ'লে ভণ্টিও মানে তোমাৰ ভিডিঅ'টো চাই ভণ্টি মই ক্ৰাছ খাই গৈছোঁ ময়ো মানে ভণ্টি বৰ বেছি ক্ৰাছ খাইছোঁ হয় মোৰ ভণ্টিৰ নাম ৰিয়া হয় এইটোতো কৰিমেই কিন্তু তুমি মোক বিয়া কৰিবা না তুমিতো মোক বেয়া বনাই দিলা না মই কৰি আছোঁ তো আব্দুল কালাম কৈ আছোঁ মই ক'লো না ঘৰ ক'ত তোমাৰ হা ঘৰ ক'ত মোৰ ঘৰ চাইলটা তলা বৰপেটা ৰোড চালতে না কোন বৰপেটা ৰোড ক'ত হয় মই নাজানো তো তুমি চালতে তলা কৈ আছা ডিস্ট্রিক্ট কি হা আমিনগাঁও গুৱাহাটী আমিনগাঁও কোৱা চালতে তলা মই এইটো নাম প্ৰথমবাৰ শুনিলো ভাইটি তুমি ক'ৰ পৰা কি কৈ আছা
কোৱাচোন কিহৰ কাৰণে ফোন কৰিছা কি মইতো কৈ আছো না তোমাক গানটো বহুত ভাল লাগছিল মোক মানে এক্ট্ৰেছ হিচাপে ল'বা হিচাপে ফোন কৰিলা হয় হয় তোমালোকৰ বাজেটটো হ'ল 200 টকা হ্যাঁ তোমালোকৰ বাজেটটো 200 টকা তো 200 টকাত এক্ট্ৰেছ নপোৱা পুতল এটা কিনি এইটোকে এক্ট্ৰেছ বনাব লাগিব হেল্ল' পুতল এটা কিনি এইটোকে এক্ট্ৰেছ বনাব লাগিব না তুমি হেল্ল' ঠিকে তোমাক মানে সিজত দি দিম হা যেতিয়া তুমি এক্ট্ৰেছ হ'বা সিঁদুৰ মিন্স এই সিঁদুৰ যে দি সিটো ছোৱালীবিলাকে হয় হয় ইংৰাজী বিয়া হোৱাৰ পাছত এইটো এইটো দি দিম দি দিয়া দিবা বাজেটটো কোৱা বাজেটৰ লগত ডিপেণ্ড কৰে বাজেটটো তোমাক কিমান লাগে এইটো কোৱাচোন তুমি কৈ আছা 200 টকা বাজেট 200 টকাৰ বাজেটত না তোমাক কিমান লাগে এইটো কোৱা না তোমাক কিমান লাগে তোমালোকে কি কৰিবা আগতে বস্তুটো কোৱা কনচেপ্টটো কোৱা মানে মই ভাবি আছো ব্লগৰ দৰে মানে এটা কিবা কিবি এটা কৰিম বুলি ভাবি আছো হয় ব্লগৰ দৰে মানে এটা ভিডিঅ' বনাম হিচাপে লাগে ভাইটি ব্লগত তো কোনো এক্ট্ৰেছ নালাগে শৰ্ট না এইটো লাগে মানে মই ষ্টাৰ্ট কৰিম মানে ইণ্ডিয়াৰ ভিতৰত ইণ্ডিয়াৰ ভিতৰত তুমি ষ্টাৰ্ট কৰিবা বা ভাইটি তোমাৰ কিন্তু ভাৱনা চিন্তা বহুত ডাঙৰ তুমি বহুত দূৰলৈকে যাবা গেৰাণ্টি আছে তুমি খালি এটা এক্ট্ৰেছ বিচৰা মই যদি নহওঁ কিন্তু যিকোনো এজনক তুমি বিচাৰা এক্ট্ৰেছ যদি তুমি পোৱা তোমাৰ জীৱন চাকচেছ তোমাৰ ইউটিউব চেনেল কি আছিল নামটো কি আছিল চেনেলৰ লুলু নামটো কি আছিল লুলু লুলু কলা নে কিবা কি খোলা না কিবা কলা অলপ আগতে চেনেলৰ মানে মোৰ দুটা চেনেল আছে দুটা চেনেল আছে ঠিক আছে দুটা চেনেল লুলু চেনেলত তুমি ভাইৰেল হৈ যাবা গ্যাৰাণ্টি আছে মইতো দেখি দিম তুমি যদি এক্ট্ৰেছ বিচাৰি ব্লগ ষ্টাৰ্ট কৰা তুমি গ্যাৰাণ্টি ভাইৰেল গম পালা হেল্ল' বেটি গম পালা গমটো পালো তোমাৰ জিএফ আছে নেকি তোমাৰ জিএফ আছে মোৰতো ভাইটি জিএফ এতিয়ালৈকে ভাবা নাই আছে কি নাই মোৰ মই চাব লাগিব মোৰ ভণ্টি বোলে তোমাক বোলে মানে বিয়া কৰিব ভাবি আছে মই এতিয়া বিয়া নকৰোঁ ভাইটি কাৰণ মই পঢ়া শুনা কৰি আছো মই জব কৰিম তাৰপিছতে বিয়া কৰিম কিয় মোৰ ভণ্টি মানে বিয়া কৰিব তোমাক বহুত ভাল পায় তোমাক ভাল পোৱাটো সেইটো বাবে থেংক ইউ মোক ভাল পায় এইটোৰ কাৰণে তোমাক ইনষ্টাগ্ৰামত মেছেজ দিছিল ইনষ্টাগ্ৰামত তুমি মেছেজে ৰিপ্লাই দিয়া নাই কি ক'লা মই ক'লো যে তুমি মানে মোৰ ভণ্টি ইনষ্টাগ্ৰামত মানে মেছেজ দিছিল তুমি ৰিপ্লাই দিয়া নাই এতিয়া যদি মই চবৰে ৰিপ্লাই দিবা যাওঁতে মই ঘূৰাই দিম চাগে কাৰণ বহুতে মেছেজ দি থাকে ইনষ্টাগ্ৰামত বা তোমাৰ ইমান লেভেল নহয় ভাইটি লেভেল কিয় দিম কোৱাচোন কাৰণ তোমালোকৰ কাৰণে আমি লেভেল দিয়া ইয়াতে একো নাই কাৰণ ইয়াতে এতিয়া যদি হয়তো মই তোমাৰ ভণ্টিৰ মেছেজ চাব পৰা নাই হয়তো তলত গুচি গৈছে এনেকুৱা হ'ব পাৰে তো এইটো বাবে মই চৰি মই এতিয়া চাই লাগে তুমি দি দিম এটা লাভ ইউ বুলি দি দিবা মানে মোৰ ভণ্টি মানে দিছিলে তোমাক লাভ ইউ মানে কমচে কম 100টাৰ ওপৰে দিছিলে তুমি এটা লাভ ইউ দি দিবা হা লাভ ইউ 2 বুলি দিবা হ্যাঁ ভণ্টিক একটা দি দিবা তোমাৰ ভণ্টি মানে বহুত হেপী হ'ব হেপী হয় মানে মোক এটা চকলেট গিফট কৰিব হা মানে কল্পনা আইছো আর কি ওকে মই চাই লম দিয়া ওকে হেল্ল' ওকে ঠিক আছে আৰু তুমি মোক চিনি পোৱা নাই এতিয়ালৈকে নাই চিনি পোৱা নাই সঁচাই বৰপেটাৰ ওটা সৌৰভক চিনি পোৱা না হয় সৌৰভ আচাৰ দিয়া সৌৰভ আচাৰ তাৰো এটা চেনেল আছিল মানে সৌৰভ আচাৰ যে ব্লগছ বুলি তাৰ মানে আৰু এটা চেনেল সৌৰভ আচাৰ যে খুলিলে হুলুলু চেনেল সৌৰভ ভাইটি গৈ আছে নেকি সৌৰভ ভাইটি গৈ আছে নেকি গম পোৱা নাই নাই এতিয়া গম পালো হয় কোৱা কি কৰিলে মানে মানে চেনেল আগৰ নামটো পাহৰি গৈছিলো মানে মই কি কৈছো সেইকাৰণে দুটা চেনেল কৈ দিলো হুলুলু চেনেল বুলি সঁচাকে চেনেল খুলিছে নেকি নহয় খোলাই নাই এনে প্ৰেংক কৰিলো বুজিব লাগে না আরে ভাই প্র্যাঙ্ক হয়ে গেল হেল্ল' তোমালোক ফাৰ্ষ্ট প্ৰেংক কল কৰিলো না নো প্র্যাঙ্ক কল কৰিছে আগতো কৰিছো নেকি আগতে কৰিছে আগতে মানে কি হল এক বছৰ 6 মাহ মানে হল এটা করবা স্কুল না করো কিছু চাই তুমি জানো কৰিছে নেকি মই অৰিজিত দা মোবাইলেদি মানে কল কৰিলো হয়তো অৰিজিতৰ নাম্বাৰ হয় মানে মোৰ নাম্বাৰটো মোৰে নাম্বাৰ হয় মানে অৰিজিতৰ মানে কল কৰিলো আর কি আচ্ছা অৰিজিত মোবাইলত সোমাই নাই তো এটা ধৰিব পৰা নাই তো অকলে রেকর্ড হয়ে আছে রেকর্ড হয়ে আছে হ্যাঁ
সকলে সৌৰভ ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনকালে ছাবস্ক্ৰাইব কৰি দিয়ক সৌৰভ ভাইটি ওৱানকে বনাই দিব লাগিব সকলে মিলি গাইছ মানে ভাইটিয়ে মোক প্ৰেংক কৰি দিলে বহুত দিন পাছত প্ৰেংক হৈ গ'লো মই বাগাত দি আছিলোঁ মই ভাবিলোঁ কোনে ফোন কৰিলে সৌৰভ ভাইটি মানে মোৰ খবৰ পাতি ভাল ন খবৰ পাতি ভালে আছে মানে তোমাৰতো খবৰ পাতি ভালে আছে ভাল চলি আছে আৰু টিকেট আহিলেও মানে তোমাৰ মানে ভণ্টি মানে লাভ নকৰে মানে ভণ্টি তোমাৰ ভিডিঅ' চাই আচ্ছা থেংক ইউ মানে সেইকাৰণে মানে ক'লো মানে ভণ্টিক লৈ আৰু পিছত কল কৰিম হা আৰু তো গাইছ মই হাঁহি মানে পাগল হৈ গৈছোঁ কি ক'ম আৰু গাইছ তোমাৰ লগত টিকেটাৰ লগত কল কৰি পেলাই মই ইমান হাঁহি আছিল কি ক'ম আৰু মই মানে মোৰ চেনেলৰ নামটোৱে পাহৰি গৈছিলোঁ আগতে কি চেনেলৰ নাম কৈছিলোঁ তাৰপৰা গাইছ সৰু চেনেলৰ নাম দি দিলোঁ কি ক'ম আৰু তো গাইছ মানে মই ভণ্টি মানে লাইক নকৰে টিকেটাক মানে লাভো নকৰে এনে জাষ্ট মানে ক'লোঁ আৰু তো গাইছ মোক যে ইনষ্টাগ্ৰামত ফ'ল' মানে জলদি নামটো আহি পৰিছে অৰিজিতাকো ফ'ল' কৰিব লাগিব কিন্তু গাইছ জলদি মানে মোক ইনষ্টাগ্ৰামত ওৱানকে বনাই দিয়া আৰু অৰিজিতা হৈ গৈছে গাইছ টেনশ্যনে নাই আৰু মানে মোৰ ভণ্টিকো মানে ফ'ল' কৰি দিবা ইনষ্টাগ্ৰামত নামটো আহি পৰিছে আৰু তো গাইছ নেক্সট ভিডিঅ'ত লগ পাইছোঁ এটা বাই গাইছ